মাই চেনেল। আপোনালোকক দেখাম আমাৰ আজি পানী কেনেকুৱা হৈ আছে আৰু মানে পানীখন গোটেইখন ভেবেলি পথাৰ বুৰি আছে আৰু ইয়াত মানে কি হ'ল এতিয়া ঘাঁহ কাটিবলৈও জেগা নাই, গোটেই পানীয়ে পানী, জাল পাতিবলৈও জেগা নাই আৰু কি হ'ল মানে চব পানীয়ে হৈ আছে আৰু এইটো ৰাস্তাটো ডুবি পৰা গৈছে। আপোনালোকক দেখাম আমাৰ গৰুৱে কি ঘাঁহ খাই আছে আৰু মানে আৰু দেখাম মানে গৰুক আমি কি খুৱাই আছোঁ বৰ্তমান। গৰুবিলাকক খুৱাই আছোঁ আমি এতিয়া অকল ধান খেৰ ঘাঁহ কাটিবলৈ যাবলৈ পানীয়ে পানী হৈ আছে আৰু মানে ধান খেৰ বাহিৰে আৰু বেলেগ একো নাই। ৰাস্তাত বান্ধি থওঁ গধূলিলৈকে আৰু গধূলি হ'লে মানে ধান খেৰ খুৱাওঁ। তাৰপাছত বাকী একো নাই, আপোনালোকক ধান খেৰো দেখাম, আনি থৈ দিয়া আছে গৰুক দিবৰ কাৰণে। আৰু কি ক'ম আৰু অকল পানী আৰু গোটেই ধান এখন বুৰিলে এইবিলাক চব ধান আছে। পানী বাঢ়ি আছে কাৰণে ইয়াত ধান দেখা নাই। ওখবিলাকতো দেখিছে, চাপৰবিলাক আপোনালোকে নাই দেখা। এইবিলাক চব পানী তলত বুৰি গ'ল আৰু এই গৰু পোৱালিবিলাকক আমি ৰছী নলগাওঁ, এনেকৈ এৰি থোৱা থাকে। গধূলি হ'লে খেৰ খাব। ফিচাৰী খান্দি থোৱা আছে আমাৰ বৰ্তাহঁতৰ, গোটেই পানীৰ লগত মানে চব ঠিকা ফকা হৈ গ'ল আৰু মাছ চব ওলাই গ'ল আৰু ইয়াৰ পৰা। বেলেগ একো নাই, পানীৰ লগত চব লোকচান, লাভ একো নাই। আমাৰ এইটো জেগা ইমান ওখ জেগা, পানী পথাৰত চব ধান মাৰি দিয়ে, কিন্তু মানে কি ঘৰ ভেটি নুডুবে কাৰণে আমি ৰিলিফো খাবলৈ নাপাওঁ। আৰু আগলৈ দেখাম আমি কি আনি থৈছোঁ গৰুৰ কাৰণে খেৰো নাইকিয়া হৈছে। ধান মাৰিবলৈও মানে গোটেই পানী হৈ আছে যে ধান মৰা হোৱা নাই, সেইকাৰণে কি খেৰকেইডালমান আনি ঢাকি থৈছোঁ আৰু গৰুকেইটাক খুৱাবৰ কাৰণে। এয়া খেৰ আনি থৈ দিছোঁ গৰুৰ কাৰণে, চকুপাতো ঢাকি থৈ দিছোঁ আৰু সেই এইকেইডাল গৰু ইমান আছে। গৰু বিক্ৰী কৰি দিবলৈও গৰু বজাৰ বন্ধ, গাহৰি বিক্ৰী কৰিবলৈও গাহৰি বজাৰ বন্ধ, চব বন্ধ। মুঠতে পানী আছে আৰু মাছ ধৰিব লাগে, খাব লাগে। মাছটো এভেইলেবল আছে, ঘৰৰ ওচৰতে মাছ ধৰিব পাৰে, চেপা পাতিব লাগে, মাছ খাব লাগে। খালি কাম বন নাই আৰু পানী বৰষুণ একেবাৰে নেৰানেপেৰা বৰষুণ, পানীয়ে পানী হৈ গৈছে। আপোনালোকে দেখালোঁ আমাৰ কিবা দ পথাৰ পানী আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। যদি আমাৰ চেনেলত নতুনকৈ চাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু দেখালোঁ আমাৰ দলনি পথাৰ কিমান পানী হৈ আছে আৰু আমাৰ কি হৈ আছে মানে এইবিলাক দেখালোঁ। আপোনালোকে যদি ভাল পায়